Hello everyone, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ বৰা চাউলৰ গুড়িৰে নাৰিকল দিয়া পিঠা কেনেকৈ বনায়। আপোনালোকে তিল দিও বনাব পাৰে। তিল দি বনালে তিল পিঠা বুলি কোৱা হয়। এয়া এনেকৈ নাৰিকলখিনি কাটি লৈ ধুনীয়াকৈ ৰুকি ল'ব। আপোনালোকে সকলোৱে বনাব জানেই চাগে, হ'লেও মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাই দিছোঁ। নাৰিকলখিনি আপোনালোকে ধুনীয়াকৈ সৰু সৰুকৈ কুটি মিক্সিতো গুড়ি কৰি ল'ব পাৰে। মই এয়া নাৰিকল ৰুকা ৰুকনিৰে ৰুকি লৈছোঁ নাৰিকলখিনি। ইমান ধুনীয়া হৈছে দেখিছেনে? নাৰিকলখিনি ৰুকা হৈ গৈছে। এতিয়া ধুনীয়াকৈ ভাজি ল'ব লাগিব। আপোনালোকে ইয়াতে চেনিও দিব পাৰে আৰু গুড় দিব পাৰে। মই আজি গুড় দিয়ে বনাইছোঁ। লাড়ু বনাবলৈ নাৰিকলখিনি আপোনালোকে যেনেদৰে ভাজি লয় ঠিক তেনেদৰে ভাজি ল'ব। পিঠা বনাবলৈ নাৰিকল আৰু গুড়খিনিও ৰেডি হৈ গৈছে। আপোনালোকে অলপ শুকানকৈও ভাজি ল'ব পাৰে। মই অলপ জোলখিনি ৰাখি দিছোঁ। মই মানে এনেকৈ খাই ভাল পাওঁ। এতিয়া ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। সম্পূৰ্ণ হৈ গৈছে মোৰ। খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকেও এনেদৰে বনাই খাব। বিহু বুলি ক'লে এবিধ পিঠা নবনালে বিহুৱে আধৰুৱা যেন লাগে, নহয়নে বাৰু? বিহু যিহেতু আহি আছে, মাজত মাথো কেইটামান দিন বাকী, সেয়েহে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। মই ভিডিঅ'টোত দেখুওৱাৰ দৰে আপোনালোকেও এনেধৰণে বনাই এইবাৰ বিহুত আপোনাৰ প্ৰিয়জনক উপহাৰ দিয়ক। আৰু মোৰ ভিডিঅ'টো আপোনালোকে আপোনালোকৰ পৰিয়ালৰ মাজত শ্বেয়াৰ কৰক। আৰু যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ' নতুনকৈ চাই আছে, তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। লগতে ভিডিঅ'টো লাইক কৰিব আৰু কেনে পালে চাই কমেণ্টত জনাব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।